কবিতার শিরোনামা অপেক্ষার অন্য এক নাম ব্যর্থতা। কথা হীরক সুচিনাথ, আবৃত্তি নিপন গাৱাতে, এডিটিং বাই কুশিবত বৈশ্য। কিমান আৰু অপেক্ষা কৰিম, নিজকনো আৰু কিমানবাৰ অৱহেলিত কৰিম, তুমিয়ে কোৱাচোন। মই যেন মানুহ নহয়, মৰম ভালপোৱা আবেগ অনুভূতিৰ মাজত এক মধুৰ সপোন ৰচাৰ নাই জানো মোৰ ইচ্ছা। তথাপিও মোৰ ভগ্ন হৃদয়খনক বাৰে বাৰে বুজনি দিয়াৰ যেন এক অভিনয়হে কৰিছোঁ। কিন্তু নুবুজে জানানে, মোৰ অবুজ মনটোৱে কেৱল আবেগ আৰু মিঠা স্মৃতিবোৰৰ মাজত বিলীন হৈ পৰে বাৰে বাৰে। সেই কবিতা প্ৰেমী ছোৱালীজনীৰ প্ৰতিটো শব্দাক্ষৰে আজিও মোক আমনি কৰেও। তোমাৰ বাৰু মনত আছেনে, মই যে কৈছিলোঁ সময় উলিয়াই মোৰ বাবে কেতিয়াবা এটি কবিতা লিখিবাচোন। পাহৰিছে চাগে তোমাৰ ব্যস্ত সময়ৰ মাজত। একো নহয় দিয়া, তোমাক জানো মই বেয়া পাব পাৰোঁ। এতিয়া মাথো অপেক্ষা কৰিছোঁ, হয়তো ব্যৰ্থতাৰ। তুমি পিছে মোক ভুল নুবুজিবা, কেৱল তোমাৰ সুখৰ বাবেহে বিৰহ বেদনা বুকুত সামৰি গম নোপোৱাকৈ আঁতৰি আহিলোঁ তোমাৰ জীৱনৰ পৰা। ভালকৈ থাকিব বুলি নকলেও আজিও মোৰ মনত নাই তোমাৰ প্ৰতি কোনো আক্ষেপ আৰু বিদ্বেষ। তুমি য'তেই থাকা, যাৰ লগতে থাকা, ভালকৈ থাকিবা আৰু আগুৱাই যাবা। তুমি সদায় সুখী হোৱা, এয়ে মোৰ আন্তৰিক শুভকামনা। ধন্যবাদ।